আজি আপোনালোকক কৈ যাম মই এটা জীয়া কাহিনীৰ কথা। এই ঘৰখন দেখিছেনে? এইখন হৈছে মোৰ মানুহজনৰ পেহীয়েকৰ ঘৰ। এইগৰাকী হৈছে পেহীয়েক। আজি 5-6 বছৰ আগতে এটা ডাঙৰ ঘটনা ঘটি গ'ল, যিটো আজিলৈকে আমি কোনেও পাহৰিব পৰা নাই। আজিও মনত পৰিলে ঘটনাটোৰ চকু পানী ওলায়। ঘটনাটো মোৰ পেহীৰ ল'ৰাটো। সি বহুত কষ্ট কৰিছিল, বহুত কষ্ট কৰি পঢ়ি সি ভাল মানুহ হ'ম বুলি ভাবিছিলে। যে মোৰ দেউতাক কোনোদিনে কাম কৰিব নিদিওঁ, সি নিজে হাজিৰা কৰিছিলে। হাজিৰা কৰিও সি কিতাপ পত্ৰ আনিছিলে আৰু পঢ়িছিলে আৰু মেট্ৰিকৰ ৰিজাল্টো ভাল কৰিছিলে। মেট্ৰিকৰ ৰিজাল্ট পোৱাৰ 4-5 দিনৰ পিছত তাৰ কি বেমাৰ হ'ল কোনেও নাজানিলে। ঘপককৈ তেওঁক ভগৱানে লৈ গ'লগৈ। ভগৱানো ইমান নিষ্ঠুৰ, কেতিয়াবা ভগৱানৰ ওপৰতো খং উঠে। তেওঁ কিয় জানো এনেকুৱা কৰে। এয়া পেহী, তেওঁ ইমান বয়স হোৱা নাই, কিন্তু চিন্তা আৰু ল'ৰাজনৰ টেনশ্যনে তেওঁক জুৰুলা কৰি পেলালে, একদম বুঢ়ী নিচিনা কৰি পেলালে, বয়স হোৱা নিচিনা। তেওঁ সদায় কান্দি থাকে ল'ৰাটোৰ কথা, কিয়নো মনত নকৰিব। যোনেই নহওক নিজৰ সন্তানৰ কথা কেতিয়াও পাহৰিব নোৱাৰে। আৰু আমাক এয়া দিলে চাহ বাকি। মনটো কিবা ভাল নালাগে সিহঁতৰ ঘৰলৈ আহিলে। কিবা কিবি মনত পৰে, তাৰ কথা মনত পৰে। মই গ'লে কেনেকুৱা কৰিছিলে, আজিও মনত পৰে তাৰ কাহিনীৰ কথা। তাৰ ফটোকপি চালে এনেকুৱা অনুভৱ হয় যে সি মাতিব, এতিয়া পাছফালৰ পৰা মাতিব বৌ বুলি। বৰ বেয়া লাগে। বহুত ধেমালি কৰিছিলে, বহুত সন্মানো কৰিছিলে তেনেকৈ। আজি বহুত মনত পৰিছে তালৈ। মানুহৰ মুখত সকলো মুখতে শুনিবলৈ পাওঁ যে যাৰ কোনো নাথাকে তেওঁ একমাত্ৰ ভগৱান থাকে। কিন্তু এই কথাষাৰ জানো সঁচা? সেই ঘৰ মানুহত এটাই ল'ৰা আছিল, আগলৈ পিছলৈ বুলিবলৈ কোনোৱেই নাছিল। সেইটোকে জানো লৈ যাব লাগেনে? কি ভুল কৰিছিলে বাৰু সেই কণমানি ল'ৰাটোৱে? নিবলৈ যদি আছিলেই সৰুতে লৈ যাব লাগিছিলে, কাৰণ সৰুতে ঢুকাই গ'লে কোনো মাকে ইমান দুখ অনুভৱ নকৰে। কিন্তু ডেকা হৈ পেলাই যদি এনেকৈ গুচি যায়, সেইকুৰা জুই জানো মাকৰ অন্তৰৰ পৰা কোনোবা দিন নুমাব? মাকে সদায় কান্দে, সদায় চকু পানী টুকে আৰু সদায় ভগৱানৰ ওচৰত এইটোৱেই কয় যে যদি তাৰ বদলি তুমি মোকেই লৈ গ'লা হয়। সেইটোৱেই প্ৰাৰ্থনা কৰি থাকে। তাক কিয় লৈ গ'লা? মাক বাপেকে সদায় চকু পানী টুকে। তাক ফটোকপি দেখিলে আমিবোৰ গ'লে তেওঁ চকু পানী টুকে। মনটো কিবা ভাল নালাগেও। আৰু কিয়নো নুটুকিব? মাক বাপেকে জানো পাহৰিব পাৰিব? কাৰণ মই মোৰ নিজৰ সন্তানক যিমান ভাল পাওঁ, তেওঁতো তেওঁৰ সন্তানক সিমানেই ভাল পায়। কোনো মাকে নিজৰ সন্তানক বেয়া হোৱাটো নিবিচাৰে। আৰু এটাই ক'ব বিচাৰোঁ ভগৱানৰ ওচৰত, হে ভগৱান, এনেকুৱা নকৰিবা যাতে কোনো মাকৰ ওচৰৰ পৰা নিজৰ সন্তানক কাঢ়ি লৈ নাযাবা। নিব থাকিলে সৰুতে লৈ যাবা। অন্ততঃ মাক বাপেকহাল সৰুতে মৰিলে ইমান অনুভৱ নকৰে, ইমান দুখ নকৰিব। কিন্তু ইমান ডাঙৰ অৱস্থাত, ডেকাৰ অৱস্থাত কৰি পেলাই মানুহক সপোন দেখুৱাই, আশা দি পেলাই লৈ নাযাবা ভগৱান। বহুত দুখ পাইছে, বহুত কান্দিছে মাক বাপেকহাল। আজিও কান্দিছে, হয়তো গোটেই জীৱন কান্দি থাকিব। সেইকুৰা জুই কেতিয়াও নুমায়। তেনেকুৱা যাতে কাৰো লগতে নঘটে তেনেকুৱা ঘটনা। ভগৱানৰ ওচৰত সেইটোৱেই প্ৰাৰ্থনা কৰোঁ। আৰু সকলোৱে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে এটা কমেণ্ট কৰিব। মনটো আজি ভাল লগা নাই, মানে বহুত বেছিয়ে বেয়া লাগিছে বুলি ক'ব পাৰি। কাৰণ তেহেঁতৰ ঘৰলৈ যোৱাৰ পৰাই বেয়া লাগিছে। পেহী যিখিনি কথা ক'লে আৰু পেহী যেনেকৈ কান্দিছে, মই মাত্ৰ সাহস দিলোঁ। যি হ'ল হয়তো ভগৱানে ভালৰ কাৰণে কৰিছে, আপুনি মনত দুখ নকৰিব বুলি সান্ত্বনা দিলোঁ। কিন্তু অহাৰ পৰা অন্ততঃ মই নিজকে নিজে সান্ত্বনা দিব পৰা নাই। সি যিখিনি কথা কৈছিলে, যেনেকৈ মোক আমাৰ লগত আছিলে, সেইবোৰ কথাই মোক আমনি কৰি আছে আজি বাৰুকৈ।